কবিতাৰ শিৰোনাম অন্তিম যাত্ৰা। কথা শ্ৰী কিৰণ ওৰাম। নীল আকাশৰ তলত জোনাকী সন্ধিয়াত এৰি আপোনজনক চিৰ শান্তিৰ লালসাত তুমি চিৰদিনৰ বাবে অজান দেশলৈ গম কৰিলা। মাতৃৰ কৰুণ কান্দোন তোমাৰ কাণতে নাই পৰা। তোমাৰ হাতত হাত ধৰি পাহাৰ বগোৱা ভাতৃৰ মিনতিও তুমি নুশুনা। মানুহে কয় তুমি নিষ্ঠুৰ, দয়াহীন, নাই তোমাৰ মৰম। সেইবাবেই চাগে তুমি আপোনহাৰা, নাই কোনো সংগী, কোনো পথিক। মৰম কৰা ককাই কেউজনে সযত্নে কান্ধত বহাই তোমাক ঘৰৰ পৰা বিদায় দিবলৈ সন্ধিয়াই ওলাল। তোমাৰ চাগে পুৰে ৰাতিটো ঘৰত থকাৰ ইচ্ছা। ভণ্টিৰ লগত কাজিয়া কৰি আইৰ কোলাত টোপনি যোৱাৰ সময়ৰো নাটনি। তোমাৰ ককাইদেউৰ আজৰি হ'বলৈ দায়িত্ব সামৰিবলৈ লৈ ওলাল তোমাক। জন্মদাত্ৰীৰ মৰমো নাই আজি তোমাৰ লগত। অজন্ম থকাৰ প্ৰতিশ্ৰুতি দিয়াজনো নাই কাষত। অনবৰতে থকা তেওঁ আজি দুই খোজৰ লগত। তোমাক কেতিয়াও পাহৰিব নোৱাৰি। খন্তেকীয়া হালধীয়া সুউচ্চ হৈ জ্বলি উঠিছে। তোমাৰ ভাগৰুৱা শৰীৰত তিল তিলকৈ নিগৰি উঠিছে। চন্দন বৃক্ষজোপাই তোমাৰ দেহাত বধহস্ত কৰে। ধন্যবাদ।